আজি আমাৰ গড়েশ্বৰ ব্লক ইউথ কমিটিৰ উদ্যোগত আমাৰ বিটিআৰ চৰকাৰৰ মাননীয় CM প্ৰমোদ বড়ো ছাৰৰ নিজা যিটো ফানৰ পৰা তেখেতৰ যিটো ফানৰ পৰা আজি স্পৰ্টছৰ যিখিনি সামগ্ৰী ফুটবলৰ যিখিনি মানে সামগ্ৰী আছে যেনেকৈ নেটৰ পৰা বলৰ পৰা গ্লভছৰ পৰা জাৰ্চিৰ পৰা হাফ পেণ্টৰ পৰা যিখিনি আছে এই গোটেইখিনি ছেটটো আমি আমাৰ তাৰ আমি পাবলৈ সক্ষম হৈছিলে 45টা ক্লাবক দিব পৰা সুবিধা হিচাপে আজি আমি 45টা ক্লাবক আজি ইয়াত ইনভাইট কৰি আমাৰ ইউথ বডিৰ উদ্যোগত আজি আমি সভা পাতি ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ ইউথ বডিৰ সন্মানীয় সম্পাদক ৰমেশ চৰকাৰী ডাঙৰীয়া আহিছিল আৰু এই অনুষ্ঠানতে আমাৰ ব্লক কমিটিৰ সভাপতি মাননীয় দেৱজিৎ ব্ৰহ্ম ডাঙৰীয়া আছে আৰু আমাৰ ইউথ বডিৰ সভাপতিৰ সমিন্বিতে সন্মানীয় ইউথ বডিৰ সদানন্দ বড়ো ডাঙৰীয়া সমিন্বিতে গোটেই আমাৰ ইউথৰ বডিয়ে আহিছে আৰু ইয়াৰ আমাৰ চেয়াৰমেনৰ পৰা আদি কৰি যিমান আমাৰ নেতাবন্ধু ইয়াত উপস্থিত হ'ল আৰু আজি খুব ভাল লাগিছে যিহেতু যোৱা একমাহ আগতো আমি 65টা ক্লাবক আমি এনেকৈ বল আৰু ভলীবল আৰু বলটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। এইবাৰ চৰকাৰৰ মানে খেলাৰ ক্ষেত্ৰত যি ইণ্টাৰেষ্ট লোৱাটো দেখি মই খুবেই আনন্দ পাইছোঁ। প্ৰথমতে আমাৰ ইউথ বডিৰ নেতৃত্বত যিটো আজি এই মানে ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী সফল কৰাৰ কাৰণে মোৰ তৰফৰ পৰা ইউথ বডিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চৰকাৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াকো যিহেতু তেখেতৰ স্পেচিয়েল ফাণ্ডৰ পৰা দিয়া হৈছে এই সামগ্ৰীটো তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি যিখিনি দেখিলোঁ মানে খেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বহুত ইণ্টাৰেষ্ট দিয়াটো দেখা পাইছোঁ যিহেতু ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কাৰণে প্ৰত্যেকটো সমষ্টিতে মাননীয় শ্বহীদ চৰ্দাৰ শ্বহীদ চিলাগাং বসুমতাৰীৰ নামত যিহেতু প্ৰতিটো সমষ্টিত 5 কোটি ধাৰ্য কৰাৰ ডিচিশ্যন লৈছে হিচাপে দিয়াও হৈছে হিচাপে এইটো ক্ষেত্ৰতো মানে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তাৰ বাহিৰেও যিখিনি স্পৰ্টছৰ সামগ্ৰী দি থকা দেখা পালোঁ ইয়াৰ মানে স্পৰ্টছ বুলি ক'লে যিটো দুৰুণ কাপ আমাৰ দুটা টাৰ্মছ হ'ল ISPLটো হৈ গ'ল এনেকৈ মানে কোকোকোলা ইণ্টাৰনেশ্যনেল সেইবিলাকো যিহেতু ইণ্টাৰেষ্ট দিছে আগৰ চৰকাৰৰ যিহেতু নাছিল সেইবিলাক ব্যৱস্থাপনা এইবাৰৰ মানে স্পৰ্টছৰ দিশত যথেষ্ট ইণ্টাৰেষ্ট লোৱাটো দেখা পালোঁ আৰু হিচাপে প্ৰায় মানে আপচি যেনেকৈ মানে under-13 খেলা দিছে আমাৰ ফালৰ পৰাও কিছু মানে শ্বহীদসকলৰ নামত এই মানে সেই টুৰ্ণামেণ্টবিলাক দিয়া হৈছে। যিয়ে নহওক মই দীঘলীয়া কৰিব খোজা নাই প্ৰতিটো দিশতে যিহেতু ফ্লেগশ্বিপ স্কিম ধাৰ্য কৰা হৈছে বিটিআৰৰ যিখিনি 39টা ডিপাৰ্টমেণ্টৰ ভিতৰত যিহেতু 29টা আঁচনি ফ্লেগশ্বিপ স্কিমবিলাক তৈয়াৰ কৰি এতিয়া মানে প্ৰতি দিশতে আগবাঢ়ি যোৱাটো আমি দেখা পাইছোঁ। যেনেকৈ এটা কথা মই ক'ব বিচাৰিছোঁ বড়োলেণ্ড ইউথ মানে এমপ্লয়ী মিছন এইটো এটা ভাল এটা উদ্যোগ বুলি ক'ব লাগিব। এইটো ফ্লেগশ্বিপ স্কিমৰ দ্বাৰা কৰা হৈছে 25খন মানে কলেজত এইটো মানে কোৰ্চ দিয়া হ'ব আৰু তাৰ বাহিৰেও যেনেকুৱা আমাৰ মানে মিছন ফিন ৰুডুমখাং ইয়াৰ দ্বাৰা যিসকলে মানে এক্সট্ৰিমিষ্ট লাইনত আছিলে সিহঁতক চাৰেণ্ডাৰ কৰিলে তেখেতসকলৰ সংস্থাপনৰ কাৰণে ফিন ৰুডুমখাং আঁচনি তৈয়াৰ কৰি বিভিন্ন আঁচনিৰ দ্বাৰা তেখেতসকলে সহায় সহযোগিতা কৰাৰ কাৰণে এটা মানে মিছন ওলাইছে ফিন ৰুডুমখাং নামত। তাৰ বাহিৰেও আমাৰ যেনেকৈ UN Super 50 আপোনালোকে সকলো জ্ঞাত সদায় কৈ থকাই যায় যেনেকৈ ৰাস্তা পদূলিৰ ক্ষেত্ৰত গুড উইল মিছনৰ কথা এনেকৈ 35টা মিছন লোৱাটো মানে বৰ্তমানত পদক্ষেপ মানে দপে আগবাঢ়ি যোৱাটো আমি দেখা পাইছোঁ। দীঘলীয়া মই নকৰোঁ খেলৰ জৰিয়তে মানে খেলুৱৈসকলে কেনেধৰণে আগবাঢ়ি যাব পাৰিব বুলি ভাবিছে এতিয়া যদি বৰ্তমান যিহেতু শান্তি চুক্তিৰ দ্বাৰা শান্তি হৈছে এই হিচাপে আজি যিখিনি সমাগত হৈছে
মানে 45টা টিমেই আহিছে 11জনীয়াকে 12জনীয়াকে 15জনীয়াকে হিচাপে যিখিনি 39টা ডিপাৰ্টমেণ্টৰ ভিতৰত যিহেতু 29টা আঁচনি ফ্লেগশ্বিপ স্কিমবিলাক তৈয়াৰ কৰি এতিয়া মানে প্ৰতি দিশতে আগবাঢ়ি যোৱাটো আমি দেখা পাইছোঁ যেনেকৈ এটা কথা মই ক'ব বিচাৰিছোঁ বড়োলেণ্ড ইউথ মানে এমপ্লয়ী মিছন এইটো এটা ভাল এটা উদ্যোগ বুলি ক'ব লাগিব এইটো ফ্লেগশ্বিপ স্কিমৰ দ্বাৰা কৰা হৈছে 25খন মানে কলেজত এইটো মানে কোৰ্চ দিয়া হ'ব তাৰ বাহিৰেও যেনেকুৱা আমাৰ মানে মিছন ফিন ৰেডিমখাং ইয়াৰ দ্বাৰা যিসকলে মানে এক্সট্ৰিমিষ্ট লাইনত আছিলে সিহঁতক চাৰেণ্ডাৰ কৰিলে তেখেতসকলৰ সংস্থাপনৰ কাৰণে ফিন ৰেডিমখাং আঁচনি তৈয়াৰ কৰি বিভিন্ন আঁচনিৰ দ্বাৰা তেখেতসকলক সহায় সহযোগিতা কৰাৰ কাৰণে এটা মানে মিছন ওলাইছে ফিন ৰেডিমখাং নামৰ তাৰ বাহিৰেও আমাৰ যেনেকা UN Super 50 আপোনালোকে সকলো জ্ঞাত সদায় কৈ থকাই যায় যেনেকৈ ৰাস্তা পদূলিৰ গুড মিছনৰ কথা এনেকৈ 35টা মিছন লোৱাটো মানে বৰ্তমানত পদক্ষেপ মানে দপে আগবাঢ়ি যোৱাটো আমি দেখা পাইছোঁ দীঘলীয়া মই নকৰোঁ খেলৰ জৰিয়তে মানে খেলুৱৈসকলে কেনেধৰণে আগবাঢ়ি যাব পাৰিব বুলি ভাবিছে এতিয়া যদি বৰ্তমান যিহেতু শান্তি চুক্তিৰ দ্বাৰা শান্তি হৈছে এই হিচাপে আজি যিখিনি সমাগত হৈছে মানে 45টা টিমেই আহিছে 11জনীয়াকে 12জনীয়াকে 15জনীয়াকে হিচাপে নিশ্চয় আগবাঢ়িব আৰু দুদিনমান আগত যিহেতু এনেকৈ খেল ধেমালি হোৱাটো আপোনালোকে গমেই পাইছে এই নিশ্চয় আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত যি দক্ষ খেলুৱৈ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা চাকৰি বাকৰি দিয়া হৈছে আৰু তাৰ বাহিৰেও বিভিন্ন লাইনত বিভিন্ন দিশতো চাকৰিৰ ক্ষেত্ৰত মানে চাকৰি দি থকাটো আমি দেখা পাইছোঁ নিশ্চয় সংস্থাপনৰ দিশ আছে এইখিনি কথা খেলৰ জৰিয়তে মানে খেলুৱৈসকলে যিটো আমাৰ যিহেতু এটা ডিপাৰ্টমেণ্টেই আছে ইয়াৰ সংস্থাপনটো আছেই এনেকৈ এটা মানে বক্সিঙেই হওক বল খেলাই হওক টাইকণ্ডই হওক বা যিকোনো আৰু কেৰেটিয়ানে হওক প্ৰতিটো দিশতে জীৱনটো গঢ়াৰ ক্ষেত্ৰত সেই মানে ডিপাৰ্টমেণ্টটো সংস্থাপন দি আছে সকলে খেলা ধূলা নকৰি নিবনুৱা হৈ আছে তেওঁলোকক কি আহ্বান জনাব আপুনি তেখেতসকলে বিভিন্ন লাইনৰ কালচাৰেল লাইন বা যিকোনো মানে শৈক্ষিক দিশত যিখিনি ব্যৱস্থাপনা যেনেকৈ মানে ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰৰ দ্বাৰা 20 ডিপাৰ্টমেণ্টৰ দ্বাৰা যিটো মানে মানে কিবা ট্ৰেইনিং দি আছে সেই হিচাপে নিশ্চয় আমাৰ যিখিনি বিটিআৰ অঞ্চলৰ যুৱতী আছে তেখেতসকলৰ সংস্থাপনৰ দিশ আমাৰ মানে বিটিআৰ চৰকাৰে ব্যৱস্থাপনা লৈছে আজি মানে 45টা ক্লাবক দিয়া হৈছে